এনেকে থাকিলে দেখোন সিহঁতে সিহঁতৰ লক্ষ্যত উপনীত হৈ যাব। আমি কি একো কৰিব নোৱাৰো নেকি? সেইটোৱেতো মই ভাবি পোৱা নাই। তেনেহ'লে সকলো সঁচা কথা কৈ দিওঁ বিমানক। কেনেদৰে মাকে চৰ্তৰ জালত ফচাই নমামিক বোৱাৰী কৰি নিছিল, কেনেদৰে নিজৰ নাতিৰ হত্যাৰ চেষ্টা কৰিছিল, যিজনী মাকক সি নিজৰ ভগৱান বুলি ভাবে সেইজনী মাকৰ আচল স্বৰূপ উদঙাই দিম। তুমি এনেকে পইচা নাই বুলি ক'লে নহ'ব বিষ্ণু। এইটো শুনাই দিম তাক। তোমাৰ বিপদৰ সময়ত মই তোমাক 25 লাখ টকা দিছিলোঁ। হেল্ল', কোনে কৈছে? মই নিশিতা। চিনি পোৱা নাই, কোননো? তুমি মোক চিনি নোপোৱা, আমি আগতে লগ হোৱা নাই। তোমাক মোৰ লগ কৰিবলগীয়া আছিল, কথা আছিল তোমাৰ লগত। কি কথা? আইতাৰ মৃত্যু সম্পৰ্কে। তুমি কি ভাবা, আইতা হাৰ্ট এটেক হৈ ঢুকাইছে নে আন কিবা? এটা কাম কৰিবা না মামী, আজি ৰাতি আমি লগ হওঁ। তুমি অলপ ওলাই আহিবা। কিন্তু তোমাৰ পৰিচয়টো নিদিলা মোক। নামটো মনত ৰাখিবা, তোমাক ভাল পোৱা মানুহে কোনোবা। আমি লগ হৈ কথা পাতিম। ঠিক আছে। কেৱল মোৰ বিষয়ে তুমি গোপনে ৰাখিবা, অন্ততঃ আমি লগ নোপোৱালৈকে। অৰ্জুন, এইবোৰ কথা গম পালে কি হ'ব? বিভানে কেৱল মাকক বেয়া পোৱা হ'ব। বিভানে মাকক ত্যাগ কৰি দূৰলৈ গুচি যাব। কিন্তু নমামী আৰু বিভানৰ সম্পৰ্কৰ কিবা হ'ব জানো? কিন্তু বিভানে মাকৰ ষড়যন্ত্ৰৰ পৰাতো মুক্ত হ'ব। কেৱল মাকৰ ষড়যন্ত্ৰৰ পৰাহে মুক্ত হ'ব। কিন্তু বিভান আৰু নমামীৰ মাজত ভুল বুজাবুজি দূৰ হ'ব জানো? বিভানৰ খং নমামীৰ ওপৰত কেৱল তোমাক লগ কৰাটোহে। আৰু এটা কথা আছে, হয়তো বিভানে ভাবে তাইৰ ভুলৰ বাবে আইতাক ঢুকাইছে। প্ৰথমতে আমি বিভানৰ মনৰ পৰা এই ভ্ৰান্ত ধাৰণাবোৰ আঁতৰ কৰিব লাগিব। তাৰ পাছত বাকীবোৰ দেখা যাব। ঠিকেই কৈছে। আমি হিচাপ কৰিম, কিন্তু এতিয়া নহয়। আপুনি যেনেকৈ বিচাৰিছিল সকলোবোৰ তেনেকৈ হৈ আছে। কেৱল বিভানৰ মনতে নহয়, এতিয়া নমামীৰ মনতো মই সন্দেহৰ বীজ ৰুই দিলোঁ। বিভু, তুমি বোলে একোৱে খোৱা নাই আজি? ব'লা, কি খাবা কোৱা, মই বনাই দিম। মা প্লিজ ইয়াৰ পৰা যোৱাচোন, মোৰ খাবলৈ একেবাৰে মন নাই। মন নাথাকিলে হ'ব নেকি? আহা, আমি একেলগে কিবা এটা খাম, ব'লা। আৰে মা, কিনো সৰু ল'ৰা ছোৱালীৰ নিচিনা কৰি থাকা? তুমি নাখালে কিন্তু ময়ো নাখাওঁ। কিনো মা, তোমাৰ ভোক লাগিছে তুমি খোৱাগৈ, মই নাখাওঁ, মোৰ ভোক লগা নাই। আৰু এনেকৈ মোক আমনি দি নাথাকিবা, যোৱাচোন ইয়াৰ পৰা। থাকোঁতে তই বজাৰলৈ কিয় যাব লাগে হা? কিয়? ছোৱালী মানুহ বজাৰলৈ যাব নাপায় নেকি? দেউতাই মোক সকলো কামত এক্সপাৰ্ট বনাইছে। ভাত ৰন্ধা, বজাৰ কৰা, সকলো। এইবিলাক কামত এক্সপাৰ্ট হৈ কি লাভ? মই থাকিব লাগিছিল। কুমফু কেৰাটেত এক্সপাৰ্ট বনালো হয়তো। আচ্ছা কোৱা, চাহ খাবা? বনা। আচ্ছা। ঐ ৰচোন, কি? তই আচলতে অভিনয় কৰিব লাগিছিল জানো? দেখাত তোক কোনোবা এজনী হিৰোইনৰ নিচিনা লাগে। বৰষা, নিশিতা।
নহয় কি যে কোৱা যা যা চাহ বনাগে যা দিয়া মই বনাওঁগৈ নিশিতা তোমাৰ ভোক লাগিছে তুমি খোৱাগৈ মই নাখাওঁ মোৰ ভোক লগা নাই আৰু এনেকৈ মোক আমনি দি নাথাকিবা যোৱাচোন ইয়াৰ পৰা অ বিবু ভাত খাওঁগে বোলা গাটো কিবা এটা ভাল নহয় মনো নাই খাবলৈ ভাত খালেহে গাটো ভাল হ'ব আহা আহা মা নাখাওঁ নোখোৱা তুমি নাখালে ময়ো নাখাওঁ কিন্তু মা মা কি হ'ল ক'ত আছে নো মোৰ ভোক লাগিছে মা অ মা ভোক লাগিছে মা বহুত ভোক লাগিছে আহা না সোনকালে মা সোনকালে ভাত বাঢ়া আৰু তোমালৈও বাঢ়িবা একেলগে খাম ৰ'বা বহা মই কৈছিলোৱে আপোনাক নমামীৰ দুখত বিভান এনেকৈ দুখী হৈছে যে সকলোকে পাহৰি গৈছে মই আইতাৰ মুখত এবাৰ নিশিতা নাম শুনিছিলোঁ তেওঁ কৈছিলে মই যেনেদৰে তেওঁৰ বেষ্ট ফ্ৰেণ্ড ঠিক তেনেদৰে নিশিতাও তেওঁৰ বেষ্ট ফ্ৰেণ্ড এতিয়া মই কি কৰোঁ লগ কৰোঁ নে নকৰোঁ কিবা এটা কৰিব লাগিব মই খেলি খেলি অন্তিম মুহূৰ্তত মই হাৰি যাব নোৱাৰো মোৰ চালে কথা কয় কাৰণ মই ইয়াক দিওঁ ইটালিয়ান অলিভ অইল আৰু ভেষজ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল ফ্ৰম হেনিমেন ছাল যি কবিতাৰ দৰে যদিহে মাত কথাত কেশৰ উৎসাহ হৃদয়ত তেন্তে ইণ্ডিয়াই খেলিব নিজৰ ষ্টাইলত বিমল কক ভাষা কেশৰী কেতিয়াবা আনন্দৰ পিঠিত কৰা আৰোহণ স্পেচিয়েল কৰি তোলে কেতিয়াবা আকৌ খেল পথাৰত পৰিৱেশ মুখৰ কৰি তোলে ব্ৰিটেনিয়া কেক যেতিয়া জীৱনলৈ আহে প্ৰতিটো পল স্পেচিয়েল হৈ উঠে ব্ৰিটেনিয়া কেক গবলছ ঘৰে ঘৰে যি স্ফূৰ্তি আনে ধোনী ভাই দুটা ট্ৰফিজ বেষ্ট কেচ আৰু মেন অফ দ্য মেচ ময়ো দুটা চেম্পিয়ন ডাৰ্ট প্ৰুফ আৰু ৱাটাৰ প্ৰুফ ইণ্ডিয়াৰ প্ৰথম পেইণ্ট যি ধূলি বালি তই বন্ধুজনৰ কথা বিশ্বাস নকৰিবি সিও সিহঁতৰ লগত জড়িত হৈ আছে মোৰ বোধেৰে এই নিশিতা নামৰ ছোৱালীজনীকো সিহঁতে পঠিয়াইছিল কাৰণ আগতে হৈছে তেনেকুৱা কোনোবাই অচিনাকি ছোৱালী এজনী মোৰ ওচৰলৈ পঠিয়াইছিল এদিন গম পালোঁ বিভানৰ জীৱনত মই একমাত্ৰ ছোৱালী নহয় তাৰ জীৱনত আৰু কেইবাজনীও ছোৱালী আছে আৰু সকলোকে মোৰ দৰে বিয়াৰ প্ৰস্তাৱ দি মিছা প্ৰলোভন দি থৈছিল এইবাৰো চাগে তেনেকুৱা উদ্দেশ্যলৈহে মোৰ ওচৰলৈ আহিব তেনেহ'লে লগ নকৰিলে হ'ল ঠিকে কৈছা মই লগ নকৰোঁ নহ'ব আমি নোৱাৰিম চাগে মোৰ জীৱনটো এনেকৈয়ে পাৰ হ'ল এয়াই আৰম্ভণি বাকী জীৱন মই বিভানৰ পৰা এনেকুৱা কথা শুনিয়ে পাৰ কৰিব লাগিব মোৰ বিয়া কি হ'ব বিয়া কিয় নহ'ব তই ধুনীয়া ছোৱালী ভাল ল'ৰা পাবি তই কাইলৈকে মাৰৰ ওচৰলৈ গুচি যা বিয়াৰ ফাৰ্নিচাৰৰ খৰচখিনি মই দিম কিয় তোমাৰ সেই লাখপতি বান্ধৱীজনীৰ কি হ'ল যাৰ ল'ৰাৰ বাবে ছোৱালী চোৱাৰ দায়িত্ব তোমাক দিছিল মই মোৰ ঘৰখনেই চম্ভালিব পৰা নাই তোৰ বিয়া কি চম্ভালিম নমামি গুচি গ'ল লগতে মোৰ ল'ৰা বিবুক লৈ গ'ল এয়া মোৰ ল'ৰা বিবু নহয় মোৰ ল'ৰাই
মোক কেতিয়াও এনেকুৱা ব্যৱহাৰ নকৰে। তোমাৰ ভোক লাগিছে তুমি খোৱাগৈ, মই নাখাওঁ, মোৰ ভোক লগা নাই। আৰু এনেকৈ মোক আমনি দি নাথাকিবা, যোৱাচোন ইয়াৰ পৰা। এয়া মোৰ ল'ৰা বিভান নহয়, এয়া নমামীৰ গিৰিয়েক বিভান। মগজুৰ বিকৃতিয়ে ঘটিল যেন পাওঁ মাহী। দে হ'ব দে, মই পিছত কথা পাতিম। আইতা ইমান হাঁহি হাঁহি কাৰ লগত কথা পাতি আছে? আছে ৰবা মোৰ সখী এজনী। সখী? তুমি যেনেকৈ মোৰ বেষ্ট ফ্ৰেণ্ড, মোৰ এজনী সখীও আছে। দিল্লীত থাকে তাই। আহিব দিয়া, আহিলে লগ পাবাই ৰবা। কি নাম আপোনাৰ সখীজনীৰ? নিশিতা। নমামী, কি ভাবি আছ? দাদা, মই আইতাৰ মুখত এবাৰ নিশিতা নাম শুনিছিলো। তেওঁ কৈছিলে মই যেনেদৰে তেওঁৰ বেষ্ট ফ্ৰেণ্ড, ঠিক তেনেদৰে নিশিতাও তেওঁৰ বেষ্ট ফ্ৰেণ্ড। এতিয়া মই কি কৰো, লগ কৰো নে নকৰো? তই লগ কৰ। মই মোৰ ঘৰখনেই চম্ভালিব পৰা নাই, তোৰ বিয়া কি চম্ভালিম? কিবা এটা কৰিব লাগিব মই। খেলি খেলি অন্তিম মুহূৰ্তত মই হাৰি যাব নোৱাৰো। তই ইমান সোনকালে আহিলি যে? মই আকৌ ভাবিছিলো তই ৰাতিৰ সাজটো খাইহে আহিবি। মাইনা, কিন্তু তোৰ মাৰ বয়স হৈছে। আইতাকটো হেৰুৱালি, এতিয়া তই মাকো হেৰুৱাবি। এইজনী নিশিতা আইতাই কোৱা নিশিতাজনী নহয় চাগে। এবাৰ মই লগ কৰি লোৱাই ভাল হ'ব, তেতিয়াহে গম পোৱা যাব আচল কথাবোৰ।